এতিয়া যে বাপেকজন যেতিয়া জেলত গুচি যাব সেই বাচ্চাটো কোনে চাব সেই মহিলাগৰাকী কোনে চাব আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া বিয়া পাতিছিলে তেওঁৰ ৱাইফৰ বয়স তেতিয়া 17 আছিলে সেইবোৰ মানুহক যদি ধৰি পেলাই যদি জেলত পঠাই আছে সংসাৰৰ কথা ভাবা নাই তেওঁলোকৰ সংসাৰ ভাঙক তেওঁলোকৰ সংসাৰ কি হওক বাচ্চা স্কুলৰ পৰা উলিয়াই দিয়ক বাচ্চাৰ ফিজ নিদি পেলাই বাচ্চা স্কুলৰ পৰা উলিয়াই দিয়ক যদি সেইবোৰৰ কথা ভাবা নাই তেন্তে মই ভাবোঁ সেই ডাঙৰ ডাঙৰ মানুহবোৰ যিবোৰে ধৰক বিয়া পাতিছিলেতো সেইবোৰ মানুহক ধৰিব লাগে কিন্তু বহুত এটা পক্ষ এটা পটককৈ লগাম বুলিতো লগাব নোৱাৰে নহয় আইন বোলা এটা বস্তু আছে আইনখনটো আমাৰ ধৰকচোন চৰকাৰৰ মতে নচলে ৰেপ কৰাৰ কাৰণে উপায় নাপাই পেলাই বিয়া দি দিলে কিছুমান বহুত জেগাত সেনেকুৱা হয় মোৰ মতে সেইবোৰক ধৰিব লাগিছিলে জেলত যালেতো এডভকেটৰ ওচৰত যাবই যেতিয়া আমাৰ এডভকেটবোৰে যেতিয়া কোৰ্টত যেতিয়া ছাবমিশ্যন দিব কোৰ্টত যেতিয়া পেটিশ্যন দিব যেতিয়া কোৰ্টে দেখিব পক্ষ লাগিব লাগে তেতিয়া মানিম ঠিক আছে কোৰ্ট উইল ডিচাইড লেজিছলেচাৰ বেলেগ বস্তু আমাৰ চিফ মিনিষ্টাৰ ছাৰ হওক বা কোনো মিনিষ্টাৰ হওক বা যোনে নহওক কিয় মই পলিটিচিয়ানৰ কথাই কৈছোঁ তেওঁলোকে পক্ষ লগালেতো নহ'ব এতিয়া কোৰ্টে যদি ভাবে পক্ষ লাগিব তেতিয়া কোৰ্টৰ বস্তু আমি মানিম কিন্তু গুগলত দেখিছোঁ গুগলৰ কথাই মই কাকো ঠাট্টা কৰা নাই কোনো মই চবকে ৰেচপেক্ট কৰোঁ আমাৰ প্ৰাইম মিনিষ্টাৰকো ৰেচপেক্ট কৰোঁ আমাৰ CM ছাৰকো মই ৰেচপেক্ট কৰোঁ কিন্তু গুগলত দেখিছোঁ দেই এতিয়া গুগলত তেওঁলোকে চেঞ্জ কৰি দিলে হ'ল এতিয়া গুগলত যদি আমি মাৰি চাওঁ নৰেন্দ্ৰ মোদী মেৰিজ লাইফ সেনেকৈ যদি মাৰি চাওঁ তেতিয়া আহে এটা এনেকুৱা আহে মই নাজানো বাৰু ইমান যশোদেৱন মোদী বুলি আহে যশোদেৱন মোদী is a retired Indian school teacher. She is the estranged wife of Narendra Modi, the Prime Minister of India. The couple were married in 1968 when she was 17 and Modi was 18. এতিয়া মই নাজানো এইটো কিমান সঁচা কিমান মিছা কিন্তু এতিয়া গুগল মতে কৈছোঁ এতিয়া মই গুগল মতে কৈছে যে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া বিয়া পাতিছিলে তেওঁৰ ৱাইফৰ বয়স তেতিয়া 17 আছিলে গুগলৰ মতে এতিয়া তেখেতৰ 18 আছে এতিয়াতো ভাই গুগলে এতিয়া কি সঁচা কৈছে নে মিছা কৈছে এইটো তেওঁলোকে গম পাব তেওঁলোক ডাঙৰ ডাঙৰ মানুহ মইতো ভাই সৰু মানুহ মই ইমান নাজানো গুগলৰ কথাটো এতিয়া তেওঁলোকে জানে সেইটো বস্তু মানে গুগলৰ মতে প্ৰধানমন্ত্ৰীগৰাকীয়ে 17 বছৰ বয়সৰ এগৰাকী ছোৱালীক বিয়া পাতিছিল এইটো গুগলৰ মতে মোৰ মতে নহয় দেই এতিয়া কোনোবাই এতিয়া কমেণ্ট বক্সতো গালি পাৰিব পাৰে মোক এতিয়া ভাই মোক গালি পাৰি লাভ নাই কাৰণ মই গুগলৰ মতেহে কথাটো কৈছোঁ এতিয়া কি কৰিব তেওঁলোকে সেনেকুৱা বহুত ডাঙৰ ডাঙৰ মানুহ আছে যোনে ধৰকচোন 16-17 ইয়াৰ্ছত বিয়া পাতিছিলে 16-17 ইয়াৰ্ছ মানে মহিলাই বিয়া আগৰ দিনততো সেনেকুৱাই হৈছিলতো তেওঁলোকে মোৰ মতে যদি 5 বছৰ বিয়া পাতা হৈ গ'ল 5 বছৰ আগত 17 বছৰ আছিলে সেইবোৰ মানুহক যদি ধৰি আছে মানে সেইবোৰ মানুহক যদি ধৰি পেলাই যদি জেলত পঠাই আছে সংসাৰৰ কথা ভাবা নাই তেওঁলোকৰ সংসাৰ ভাঙক তেওঁলোকৰ সংসাৰ কি হওক বাচ্চা স্কুলৰ পৰা উলিয়াই দিয়ক বাচ্চাৰ ফিজ নিদি পেলাই বাচ্চা স্কুলৰ পৰা উলিয়াই দিয়ক যদি সেইবোৰৰ কথা ভাবা নাই তেন্তে মই ভাবোঁ সেই ডাঙৰ ডাঙৰ মানুহবোৰ যিবোৰে ধৰক বিয়া পাতিছিলেতো সেইবোৰ মানুহক ধৰিব লাগে মই ভাবোঁ সেইটো বস্তু তেতিয়াহ'লে আমাৰ জেঠাই মাহী ককা আইতা এইবিলাকো চব জেলত যাব মানে মই সেইটো কথা কৈছোঁ তেন্তে চব জেলত যাব লাগে ন কাৰণ এতিয়া বাচি এওঁলোক কমজোৰ এওঁলোক জেলত যাব লাগে সেনেকৈতো বাচি থাকে ন যদি 5 বছৰ মানে কি 5 বছৰ আগত ক্ৰাইম কৰাটো মানে ক্ৰাইম মানে 20 বছৰ 30 বছৰ আগত ক্ৰাইম কৰাটো মানে ক্ৰাইম নহয় ক্ৰাইমটোতো চব ক্ৰাইম